হ্যাঁ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালে আছে। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে এখন না এখন একাউণ্ট আছে। তো সেই একাউণ্টত কিমান পইচা আছে, কি আছে সেইটো চেক কৰিবলৈ হয়তো নেট বেংকিং লাগে বা এটিএমত যাবলগীয়া হয়। গতিকে আপোনালোকে আপোনাৰ মোবাইলৰ পৰা মিছ কল মাৰি আপোনালোকে নিজৰ কিমান বেলেঞ্চ আছে পাছবুকত সেইটো জানিব পাৰিব। তো কেনেকৈ জানিব আহক আমি সবিশেষ চাই লওঁ। তাৰ আগতে যদি আপুনি চেনেলটোত নতুন হয় তো সাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তো আপুনি কেনেকৈ কৰিব, যেনেকৈ এক্সিছ বেংক, আদাৰ বেংক সাইডত নম্বৰবিলাক দিয়া আছে। তো আপোনাৰ যোনটো বেংকত আপোনাৰ একাউণ্টছ আছে সেই নাম্বাৰটো আপুনি নোট কৰি লওক। তাৰপিছত আপুনি বল লিখি ফালে সেই নম্বৰটোত আপুনি মেছেজ কৰি দিয়ক। তাৰপিছত আপোনাৰ বেলেঞ্চ আহি যাব। কিন্তু বন্ধুসকল, যোনটো মোবাইল নম্বৰ আপোনাৰ বেংক একাউণ্টত দিয়া আছে সেইটো নম্বৰেৰেহে আপুনি কিন্তু বল লিখি ফালে মেছেজ কৰিব লাগিব, বা আপুনি মিছ কল মাৰিলেও হ'ব।